নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। বন্ধুসকল, ইতিমধ্যে বিভিন্ন গ্ৰুপসমূহত এটা নটিফিকেশ্যন ভাইৰেল হৈ পৰিছে আৰু আপোনালোকে ইতিমধ্যে গমে পাইছে। DW ফালৰ পৰা যোৱাকালি এটা নটিফিকেশ্যন দিয়া হৈছে আৰু নটিচ ৰিগাৰ্ডিং হৈছে বিভিন্ন প্ৰাৰ্থী প্ৰায় 600+ প্ৰাৰ্থী নাম আহিছে ভেৰিফিকেশ্যনৰ কাৰণে। আৰু এওঁলোক কোন হয় বা কোনসকল প্ৰাৰ্থী হয় আৰু তেওঁলোকক কোনখন এডৰ বিপৰীতে তেখেতসকলক মাতিছে বা কোনখিনি ভেকেঞ্চিত চলিত যি 5550টা ভেকেঞ্চি আছিল LP UPৰ সেই মানে পদৰ বিপৰীতে তেখেতক ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে নেকি, এনেকুৱা এটা বিভিন্ন গ্ৰুপসমূহত খবৰসমূহ ভাইৰেল হৈ পৰিছে আৰু বিভিন্ন কমেণ্ট দেখিবলৈ পোৱা গৈছে। আৰু বহুতে পাৰ্চনেলি মোক সুধি থকাৰ কাৰণে মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল চাওক, বিষয়টো খুবেই কমপ্লিট হৈ পৰিছে, কাৰণ ইয়াত কোনো স্পষ্টকৈ লিখা নাই যে কোনখিনি মানে ভেকেঞ্চিৰ কাৰণে মাতিছে বা তেখেতসকলক মানে আটাইতকৈ ডাঙৰ মানে ৰহস্যটো হৈছে চলিত যি নিযুক্তি প্ৰক্ৰিয়া আছে তাত যি আমাৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে তাৰ মাজতেই হঠাতে এনেকুৱা এটা নটিফিকেশ্যন আহিছে আৰু প্ৰাৰ্থীসকলে ভাবিছে যে আমাৰ 5550টা ভেকেঞ্চিৰ কাৰণে যি ভেৰিফিকেশ্যন চলি আছে তেখেতসকলকো সেই একেটা পদতে কাৰণে মাতা হৈছে নেকি, আৰু এওঁলোক কোন হয়। আৰু একচুৱেলি যিমানখিনি মই গম পালোঁ, এওঁলোক আছিল CTETৰ পিটিশ্যনাৰ। 2023তে কেছ কৰিছিল CTETৰ কাৰণে, 2022তে কেছ কৰিছিল আৰু সেই কেছত তেখেতসকলে জিকাৰ পিছত ইয়াৰ পিছতে এখন ভেকেঞ্চি লৈ আহিছিলে আৰু য'ত কেৱল ৰিজাৰ্ভ কেটাগৰী আছিল আৰু UR কেটাগৰীখিনিক মানে পোষ্ট দিয়া নাছিল, তাৰ কাৰণে সিহঁতে আকৌ কেছ কৰিছিল, যাৰ ফলত যোৱাকালি তেখেতসকলৰ কাৰণে এটা নটিফিকেশ্যন দিছে আৰু তেখেতসকলক ভেৰিফিকেশ্যন মাতিছে। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল তেখেতসকলক উল্লেখ কৰা নাই কোনখিনি পদৰ কাৰণে মাতিছে। তো সম্ভৱতঃ অসমীয়াত এটা কথা আছে, উলুৰ লগত বগৰী পৰা। মই কথাটো কোৱাৰ উদ্দেশ্য হ'ল মানে তেতিয়াৰ সেই কেছত যাতে আমাৰ প্ৰাৰ্থীসকলৰ যাতে কোনো অসুবিধা নহয় বা তেখেতসকলৰ কাৰণে আমি ভুক্তভোগী হ'ব লগা নহয়, তাৰ কাৰণে মই কৈছোঁ যে উলুৰ লগত বগৰী পৰা। তো এতিয়া আপোনালোকৰ কৰণীয় হৈছে আপোনালোকে DW কৰ্তৃপক্ষক জনাব লাগে যাতে আমাৰ যি চলিত নিযুক্তি প্ৰক্ৰিয়া আছে তাত যাতে তেখেতসকলে মানে অংশগ্ৰহণৰ সুবিধা নাপায়, কাৰণ একেবাৰে এটা ভিন্ন এটা মানে এডভাৰটাইজমেণ্ট। আৰু তেখেতসকলে যদি কেছ কৰিছিল, তেখেতসকলে যি ভেকেঞ্চিৰ মানে এগেইনষ্টত কেছ কৰিছিল, সেই যি এডৰ মানে এগেইনষ্টত সিহঁতে কেছ কৰিছিল সেই এডত তেখেতসকলৰ কাৰণে সুবিধা দিব লাগে। আৰু বিষয়টো আপোনালোকে গুৰুত্ব সহকাৰে লওক আৰু আপোনালোকে পাৰিলে DW ভিজিট কৰক। এডৰ বিপক্ষে বা এগেইনষ্টত কেছ কৰিছিল তেখেতসকলক সেই কেছৰ এগেইনষ্টত মাতা হৈছে, সেই ভেকেঞ্চিৰ এগেইনষ্টত। তো চিন্তাৰ কোনো কাৰণ নাই, সকলোৰে ভাল হওক আৰু বিষয়টো ক্লিয়াৰ হ'ব। আপোনালোকে চাই থাকক, অলপ ৱেইট কৰক। সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আপোনালোকে যদি নতুন আহিছে চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ইনফৰ্মেটিভ ভিডিঅ'সমূহ পোৱাৰ কাৰণে আপোনালোকে বেল আইকনখন দবাই ৰাখক। বন্ধুসকল, লগ পাম পৰৱৰ্তী ভিডিঅ'ত। জয় অসম।